নমস্কাৰ। কেইদিনমান আগতে গল্প পঢ়ি আছিলোঁ। মাগৰ গল্পটো কেইদিনমান আগতে পঢ়িছিলোঁ আৰু মাগৰ গল্পটোৰ ইংৰাজী অনুবাদটো কেইদিনমান আগতে পঢ়িছিলোঁ। আজি আকৌ এটা গল্প পঢ়িবলৈ মন কৰিছোঁ। এই গল্পটো নাম চিৰন্তন। কেইবছৰমান আগলৈকে এটা গল্প সাহিত্যত যিখিনি পঢ়িছোঁ, গীতালি বৰাৰ গল্প পঢ়িছোঁ, মনালিছা শইকীয়াৰ গল্প পঢ়িছোঁ। তেওঁলোকৰ এটা পৰ্যায়ৰ গল্পত দেখিছিলোঁ পুৰা কথা, লোককথা, বিনিৰ্মাণৰ এটা ধাৰা গঢ়ি উঠিছিল। কিন্তু মই এতিয়া শেহতীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছোঁহে মাত্ৰ। মোৰ এতিয়াও নালাগে যে মই ভালদৰে গল্প লিখিব পাৰিছোঁ। মই এতিয়াও অনুশীলনৰ পৰ্যায়তে আছোঁ আৰু হয়তো ঠিক তেনেকৈ মই যদিও এই ধাৰাটো কমি গৈছে, লোককথা বিনিৰ্মাণৰ ধাৰাটো আমি এতিয়া লিখা সময়ত নতুন এটা পৰ্যায় আহিছে গল্প সাহিত্যলৈ, কিন্তু মই নিজে এটা চেষ্টা কৰিছিলোঁ গল্প এটা লিখিবলৈ, লোককথা বিনিৰ্মাণ কৰি। আৰু এই গল্পটো গৰিয়সী আলোচনীত প্ৰকাশ পাইছিলে 2019 জানুৱাৰী মাহত, মানে আজিৰ পৰা এবছৰৰো আগতে। গল্পটোৰ নাম চিৰন্তন। গল্পটো কিছু দীঘল, তথাপিও মই ভাবিছোঁ আপোনালোকে শুনিব আৰু মই পঢ়িবলৈ আৰম্ভ কৰিছোঁ। চিৰন্তন। দুপৰীয়া। গোটেইখন একেবাৰে নিমাও মাও হৈ আছে। কোনোবা বিৰহী যখিনীয়ে বুকু ফালি উলিয়াই দিয়া অবিৰত জিৰণিটোৱে এক নিৰ্দিষ্ট ছন্দত দুপৰীয়াটোৰ নীৰৱতাখিনিক ৰেপি ৰেপি থানবান কৰিব লাগিছে। আয়ে শুইছে হেন পাওঁ। ভাতকেইটা পেটত পৰিল কি নপৰিল, উথল পাথল মানুহজনীক একেবাৰে মৰঘুমতিয়ে হেঁচা মাৰি ধৰেহি। দুপৰীয়াৰ খোৱা সাজৰ বাচন কেইপদ ময়ে ধুব লাগে। হ'ব ধুম বাৰু। গোহালিটো পাৰ হৈয়ে লুংলুঙীয়া বাটটোৰে দুখোজ আগুৱাই গ'লেই বাৰীখন। এই বাৰীত জগতৰ যত মানে বিচিত্ৰকৰ বস্তুবোৰ থুপ খাই আছে। সৌৱা হিজল জোপাৰ পৰা কিছু আঁতৰত আমডাল। এইবাৰ মাকৰ ঘৰমুৱা বৰদৈ চিলাজনীয়েও আমবোৰ সৰুৱাব পৰা নাই। তাৰ পৰা এক হাত আঁতৰত সৌডাল কঁঠাল। গাতে গা লগাই বাঁহৰ চাইনাত ভেদাইলতাডাল আকাশৰ ফালে মুখ কৰি বাঢ়ি আহিছে। আহ, কেনে মনোৰম এই বাৰী। থিয় ডঙা দিয়া ভৰোণ বেলি গছৰ মাজেৰে সৰকি আহি বাৰীৰ ঘন সেউজ বুকুত আছাৰ খাই পৰিছেহি। আমো নিম কঁঠালো নিম, আইদেউক বিয়া কৰাই সংসাৰ তৰিম। কোনোবাই হিচ হিচাই উঠিল। মই উচপ খাই উঠিলোঁ। বতাহৰ আলু লাইত শৰীৰত ভৰ দি মই কেতিয়ানো বাৰীতল আহি ওলাইছিলোহি গমকেই পোৱা নাছিলোঁ। এয়া যে একেবাৰেই ভাল কথা হোৱা নাই। ঠিক তেতিয়াই মই কাণৰ ওচৰত তেনেই আকুল তপত নিশ্বাস অনুভৱ কৰিলোঁ। লহমাৰ ভিতৰতে পৰম আৱেশেৰে মোক হিচ হিচনিটোৱে মেৰিয়াই ধৰে আৰু নিজান বাৰীৰ এচুকলৈ টানি লৈ যায়। দুপৰীয়াটো ভৰি উঠে। নিৰ্জন বাৰীৰ বতাহত বাজি উঠে প্ৰাচীন সংগীত। আই মোৰ বুকুখন কুটে কুটাই। আবেলিটো সন্ধিয়াত লীন যাব ধৰে। তেজ আৰু বিষত ডুব যোৱা কোঠালিত মই আহত হৰিণীৰ দৰে পৰি ৰওঁ। থহৰ থহৰকৈ উফৰি অহা বাক্যবাণে বেহুত বন্দী কৰি থয়। কাম বনৰ প্ৰতি মন চন নাই। গা উঠা চেউৰীৰ দৰে ঘূৰি ফুৰিবি হা? কোন লাহতীয়ে বা দলনিত পোনা মেলি এৰি দি থৈ গৈছিল? মোৰেই ফুটা কপাল।
কপাল কপাল নহয়, ঘাবন নগজা চেচুকৰ চোতাল। জাত নোহোৱা চেউৰি পুহি ৰাখিব লগা হৈছে মই। মোৰ সন্মুখত প্ৰকট হৈ উঠে আন এক পৰিচিত মাৰাত্মক সত্য। এৰা মোৰ জন্মসত্য। অজাতি কাউৰীয়ে ঠোঁট পখালি পেলাই থৈ যোৱা এটা জেদি কাহিনী মাত্ৰ মই। যমুনাত্তাৰীৰ পথাৰখনত তেনেই কোমল ৰাতিপুৱা এটাত পিতাই হেনো মোক উদ্ধাৰ কৰিছিল। বৰ ৰং মনে তুলি দিছিল বাজি ঘৈণীয়েকৰ হাতত। আইও মৰিলোঁ মই। মোৰ ভাৱত জ্যোতি পৰিল। দুলি বুঢ়ীৰ দেওপানী টোপাৰ চোক আজি কাঢ়া হৈছে যেন পাওঁ। এই ৰসনাত সপ্তৰসৰ নাচোন তুলি তেজত খাপ পিটি ৰৈ থকা পৌৰুষ গীতবোৰ জগাই তুলি ধুলু ধুলু নিচাত মানুহটোক কাবু কৰি পেলায়। সেই নিচাই আইৰ পিঠিত এতিয়া ফুল বাচিব। এক ধৰণৰ প্ৰাপ্ত দুখবোধ আৰু ক্ষোভৰ পুঞ্জ একোটাই মোৰ মাজত বাস লৈছিলহি। কোনো মুহূৰ্তত ভাৱ হৈছিল যেন উগাৰি উগাৰি আইৰ গালৈ দলিয়াই দিম লাভা যেন খংবোৰ। পিতাইৰ গাত যেন ছটিয়াই দিম অঙঠা যেন ৰঙা ক্ষোভবোৰ। কিন্তু এইবোৰৰ এটাও মই কৰা নাছিলোঁ, অথবা কৰিব পৰা নাছিলোঁ। বাৰীৰ ঢাপত ফুলি উঠা ওলমুকুটাবোৰৰ দৰেই এইহাল মানুহৰ বাবে মই কৃতজ্ঞতাৰ ভৰত দো খাই পৰিছিলোঁ। এইহাল মানুহেইতো মোক পথাৰৰ মাজৰ মৃত্যুৰ আন্ধাৰৰ পৰা তুলি আনিছিল পোহৰলৈ, জীৱনৰ পোহৰ। জীৱনৰ নিত্য নতুন ৰহস্যৰ খবৰ বতাহে কঢ়িয়াবলৈ লৈছিল। তেতিয়া সোণাৰুবোৰত লোমালোমে ৰ'দ হাঁহিব লাগিছে। নৈৰ উদৰ গৰ্ভৱতী নাৰীৰ দৰেই স্ফীত হৈ উঠিছে। চৌদিশে ধু ধু কৰে ৰ'দ। প্ৰচণ্ড গৰমৰ আবহাৱাই মানুহবোৰক তেনেই ক্লান্ত কৰি পেলাইছে। অৱশ্যে নৈৰ পাৰৰ চটিয়না জোপাৰ ছাঁ তেনেই শীতল আছিল। এই ছায়াতে দুপৰীয়াটো আকৌ ভৰি উঠে। পৃথিৱী বিদাৰি বাজি উঠে সেই পৰিচিত মেহন সংগীত। তপত হিচনিটোৱে মেৰিয়াই ধৰেহি। আৰু সেই প্ৰাচীন গানটোৰ দৰেই মই অস্ফুট স্বৰেৰে চিঞৰি উঠোঁ, আই মোৰ কঁকালখন কুটে কুটাই। ঠিক এইখিনিতেই নীলাজী বতাহেও মোৰ সৈতে আন এক খেল খেলে। ঔটেঙাৰ বীজলে নিমজ কৰি তোলা মোৰ উন্মুক্ত চুলি অসাৱধানবশতঃ নৈৰ পাৰত সৰি পৰে। আগৰাতি ভৰণ দি থোৱা কলৰ প্ৰলেপৰ গোন্ধ তেতিয়াও মাৰ যোৱা নাছিল। এই কথা অৱশ্যে মই সমূলি গম পোৱা নাছিলোঁ। হিচনিটোৱে এৰি দিয়াৰ পিছত আৱেশ আৰু ৰহস্যময় তৃপ্তি লৈ ইতিমধ্যে নৈৰ বুকুত জাপ মাৰিছিলোঁ। এনেতে নৌকা বাই অহা এক আদহীয়া পুৰুষে ঘাটত নাও লগায়। যাত্ৰাপথৰ ভাগৰে তেনেই কাবু কৰি পেলোৱা এই পুৰুষে নৈৰ পাৰৰ ছায়াত ক্ষন্তেক জিৰাও বুলি হাত ভৰি মেলি বহি পৰিল। তেওঁৰ দুই সংগীয়ে নতশিৰে ৰূপৰ গিলাচত আগবঢ়াই দিয়ে পানীয়। সৌৱা তেওঁ কোলাৰ পৰা কিবা এডাল তুলি লৈছে আৰু বাৰে বাৰে নাকটো আগুৱাই পৰম আৱেশত চকু মুদি দিছে। কি কৰে এই মানুহটোৱে? নৈৰ বুকুৰ পৰা এই দৃশ্য মই বৰ ফটফটীয়াকৈ দেখা পালোঁ। কিছু বেলিৰ মূৰকত উঠি আহি মোৰ কাপোৰ সামৰি ল'লোঁ। ঠিক তেনেতে খপজপাই উঠি আহি এই পুৰুষ একেবাৰে মোৰ ওচৰ পালেহি আৰু মোৰ ফালে লাগি চাই ৰ'ল। হঠাৎ মোৰ সোঁ হাতখন দুই হাতৰ মাজত তুলি ল'লে। অদ্ভুত পিৰপিৰণি এটাই মোৰ চেতনাৰ প্ৰবাহত খৰ গতিৰে অহা যোৱা কৰিবলৈ ল'লে। মোৰ কাণৰ ওচৰত অজস্ৰ মৌমাখিয়ে গৌগোৱাবলৈ ধৰিলে। অনন্ত অনাদি কোপাই তোলা হাজাৰ হাজাৰ মৌমাখিৰ গৌগনিৰে আকাশ ক'লা হৈ আহিল।
আকাশত এই সৰু হৈ থকা মেঘে ঢোলত চাপৰ বজালে। এই সমস্তক দেউদি চৌপাশে বিদাৰী আন এক কোমল সুৰ বাজি উঠিল। ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, হাতে জোৰে কৰি লোৱাহে। এৰা অনেক গহনা, পাতৰ ৰিহা, মুগাৰ খমখমীয়া মেখেলা, হাতসৰিয়ে মোক পুতি পেলায়। আই পিতাইৰ দুচকু আৰু মুখত হাঁহি একোটা অনবৰত লাগি ৰয়। নালাগিব হেনে? তৰহে তৰহে বস্তু, গহনা গাঁঠৰি, কুঁৱলী যেন চাদৰ, দৈৰ মলাৰে ঘৰ ভৰি পৰিছে। বৰ ভাইক হৌ, কপালত লিখি আহিছে বেটি, একেবাৰে মহাৰাণী হেন কৰি ৰাখিব। এই আলোচনাবোৰ মোৰ কাণত নপৰাকৈ নাছিল। সেইবোৰ মাহ হালধিৰ গোন্ধৰ সৈতে অদৃশ্য দুৱাৰ এখনেৰে অন্য এক জীৱনত ভৰি থোৱাৰ অস্থিৰ সময়ৰ কথা আছিল। এৰা চাবলৈ গ'লে এক প্ৰকাৰ সত্যই আছিল সেয়া। কিন্তু সকলো সত্যই জানো ধৰা দিয়েহি? দেখি থকা সত্য আৰু সত্য বুলি মানি লোৱা বিভ্ৰমবোৰৰ কেঁকুৰিত অনেক সত্য ৰৈ যায় সংগোপনে। যেনেদৰে ৰৈ গৈছিল সেই তপত হিচহিচনি, সেই নিজানত মেৰাই ধৰা মেহন সংগীত। পকা কঁঠালৰ মহমহীয়া গোন্ধত আবেলিটো ডুব গৈ আছে। বৰচোতালত চুবুৰীটোৰ ল'ৰা ছোৱালী সোপাই পীৰা পাৰি বহিছে। অলপ আগলৈকে আটাইকেইটাই চাং ভঙা খেলত মজি আছিল। মই কঁঠালটো কাটি এফালৰ পৰা কোহবোৰ ভগাই গৈছোঁ। এই সময়ত ঘৰৰ ছোৱালীজনী ক'ত আছে মই গমকে নাপাওঁ। চাং খেলি উঠি কঁঠাল খাবলৈ অহা দলটোৰ পৰানো তাই কেনি এৰা খালে মই তলকিবই নোৱাৰিলোঁ। বেলি ডুব যাবলৈ, কলহত জমা কৰি থোৱা শীতল পানী হৰহৰাই মোৰ শৰীৰৰ ওপৰেৰে বাগৰি আহে। এক ধৰণৰ চেঁচা আৰু প্ৰশান্তিৰ জলাশয়ত মই ডুব গৈ থাকোঁ। গাতালাখনেৰে গাটো মচি বুকুত মেখেলাখন বান্ধি মই ভিতৰ সোমাওঁ। এয়া কি? গোটেই মজিয়াখন সেন্দুৰেৰে ৰাঙলী হৈ আছে। মানুহজনে বেপাৰলৈ যোৱাৰ আগতে আনি দিয়া কুমকুম, চন্দন তিলক, চুৰমা, বাৰৰঙী ফুট সকলো মজিয়াত চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে। অৱশ্যে মোৰ বাবে এয়া কোনো নতুন কথা নাছিল। মনলৈ উঠি অহা দাগটেগীয়া অঙঠা যেন ভাৱটোক মই কোনোমতে কাবু কৰিলোঁ। লেচাপাত আনি মজিয়াখন শুকানকৈ মচি মই বাহিৰলৈ ওলাই আহোঁতেই ৰমাকায়ে পতাত থিয় দি ক'লে, আইদেউ গাখীৰ। মই দৌৰা দৌৰিকৈ লেচাপাত থৈ হাতখন ধুলোঁ আৰু ঘৰৰ পৰা ঘটিটোত গাখীৰ বাকি দি ঘৰ সোমালোঁ। ৰমাকায়ে একো নোকোৱাকৈয়ে তলমুৱা হৈ গ'লগৈ। অতপৰে যে মোৰ গাৰ পৰা গাতালাখন সৰি পৰিছিল মই এতিয়াহে তত পালোঁ। ইহ বৰ বেয়া কথা হ'ল। ৰমাকাইৰ সন্মুখত ঠিক এইদৰে ওলাই অহাটো একেবাৰেই ভাল কথা হোৱা নাছিল। ঠনৰকৈ কিবা এটা ভঙাৰ শব্দ হ'ল। মই উধাটো খাই পাকঘৰৰ ভিতৰলৈকে দৌৰি আহিলোঁ। পাকঘৰত তাই দেউধা উঠিছে। প্ৰচণ্ড আক্ৰোশত এফালৰ পৰা দলিয়াইছে কাঁহৰ কাঁহী, বাতি, পিতলৰ ঘটি। উফ, আকৌ কি হ'ল এই ছোৱালীজনীৰ? আজি কেইবাদিনো ধৰি আহি ইয়াতে থকা সখীয়েকৰ মুখৰ ফালে মই চালোঁ। নাই, একোকেই ধৰিব নোৱাৰিলোঁ। দৰকাৰ নাছিল দৰকাৰ। কি গলগ্ৰহ আনি পিতায়ে ঘৰ সোমোৱালে। সান্দহ খাম বুলি ধামাটো তাই লুকুৱাই থৈছে। আৰু সেই বুঢ়াৰ আগত হৰি হৰি, এই সন্ধিয়া কি লীলা, বুঢ়াৰ আগত তাই তেনেদৰে ওলাইগৈ। অপজখে মোক ঘেৰি ধৰে। সখীয়েকে তাইক আঁকোৱাল মাৰি ধৰে। ৰহচোন ৰহ, তেনেকৈ একো দেখা নাই নহয়, তাই এনে অপবাদ নিদিবিচোন মানুহজনীক। কেইবামাহৰ অন্তত মানুহটো বেপাৰৰ পৰা উভতি আহে। লগত ধন,
সোণ বাচন হৰেক ৰকমৰ গহনা গুণাৰ কাম কৰা কাপোৰ আৰু যে কত কি তৰহে তৰহে বস্তু আনিছে। গা তিয়াই বৰচৰাত মানুহটোৱে বহিছে। সোণৰ পুতলি হেন জীয়েকৰ হাতত তুলি দিছে কাউৰীমণিৰ হাৰ। থ পিতাই সেইবোৰ পাছে পৰে দি থাকিবি, পিছতে আন এটা ফয়চলাহে কৰিব লাগে। কিনো ফয়চলা? আয়ে সিদিনা গাতলা নোলোৱাকৈ ৰমাহঁতৰ সন্মুখত ওলাইছিলগৈ। কি কয় এই মুখৰা ছোৱালীয়ে? মানুহজনে মোৰ ফালে যেনেকৈহে চালে মোৰ অন্তৰ থপথপাবলৈ ধৰিলে। তেনেতে সখীয়েকে মাত লগালে, আমি নিজ চকুৰে দেখিছোঁ। চকুৰ সন্মুখতে ৰাতিটো বাঢ়ি আহে। অনাহাৰত পৰি ৰোৱা মইজনীৰ সন্মুখত দৈত্য এটাই বিবিধ বিভংগ উলংগ নৃত্য কৰিবলৈ লয়। মোৰ দেহত অনেক বিজলুৱা ৰক্তফুল ভকভকাবলৈ লয়। এই বিজলবোৰেৰে বৰচৰাৰ অপযশৰ দাগবোৰ মানুহজনে মনৰ পৰা মচি পেলায় পৃথিৱীৰ বুকুৰ পৰা ৰাতি এটা নতুন দিনৰ আৰম্ভ হয়। পুৱাৰে পৰা মই তৰণি নাপাওঁ। পোনা মাছেৰে ৰাঙিলাওৰ তৰকাৰী ভেদাইলতাৰ ৰসেৰে কাৱৈ মাছ মানুহজনৰ বৰ প্ৰিয়। ইফালে আকৌ কাটি বাছি থোৱা হাঁহটো ৰান্ধিবলৈহে বাকী। মই এটা চৌকাত ভেদাইলতাৰ আঞ্জাখন জাল দিছোঁ। আনটো চৌকাত ভক ভক কৰে গৰম পানী উতলিব লাগিছে। মানুহজনে পাৰ খাবলৈ মন কৰিছে। পাৰ বাচিবলৈ গৰম পানী লাগিবই। সোণৰ পুতলি জীয়েকে ওচৰতে পতাত মছলা বটিব লাগিছে। তেজপাত আদা নহৰু ইলাচীৰ মিশ্ৰিত সুবাস বতাহত বৈ গৈছে। হঠাৎ কি জানো হ'ল, তাই উঠি আহিল আৰু মোৰ একেবাৰে কাষতেই বহি ল'লে। মই ভাবিলোঁ মনটো অলপ কোমলিছে হেন পাওঁ। হওক তেওঁ মামৰীয়া ছোৱালী। কিন্তু হে হৰি, কি কৰে তাই সোঁহাতখন ভক ভকাই থকা পানীৰ হাণ্ডিটোত লহমাৰ বাবে ভৰাই দিলে আৰু আৰ্তনাদ কৰি উঠিল, আইও মৰিলোঁ আইও। কি পাগল ছোৱালী। ডেকটেকীয়াকৈ ৰঙা পৰি অহা হাতখন মই জোৰকৈ টানি আনিলোঁ আৰু কলহৰ শীতল পানী ঢালি দিলোঁ। ইতিমধ্যে সকলোৱে উধাটো খাই দৌৰি আহিছিল। তাই বাপেকৰ বুকুত সোমাই ফেকুৰিবলৈ ধৰিলে। পিতাই হাণ্ডিৰ গৰম পানীতে হাতখন পুৰি দিলে এই ৰাক্ষসে মোক খাইহে এৰিব। মই নিৰ্বাক হৈ ৰ'লোঁ। কি কয় এই ধূৰ্ত ছোৱালীজনীয়ে? মানুহজনে খঙত একো নাই হৈ চৌকাৰ পৰা আধা পোৰা খৰি এডাল লৈ মোলৈ চোচা লয়। চালি কুকুৰণী, মই তোক নকৈছিলোঁনে বোলে মোৰ জীৰ যাতে খেয়াল ৰাখ? এই খেয়াল ৰাখিছ তই? নিজৰতো আজিলৈকে একো এটা নাই, অমিতাৰ ঢেঁকী তই। বিষালী শৰীৰটো লৈ মই বাৰীলৈ যাওঁ। জৰাডালৰ ছায়াত বহি পৰিলোঁ। ডেক ডেক কৰে অঙঠাবোৰে পিঠিখন দেই নিছে। মানুহবোৰ সিফালে খাবলৈ বহিছে। বণিকৰ সোণৰ পুতলি বেটী আৰু সখীয়েকে লাচনি পাচনিকৈ ভাত বাঢ়ি দিছে। সকলো দেখিছোঁ। এই বাৰীতলৰ পৰা সকলো দেখিছোঁ মই। কিয় এনে কৰে এই ছোৱালীজনীয়ে? মানুহজনৰ সৈতে বিয়া হৈ আহোঁতে মইতো জনা নাছিলোঁ যে তেওঁ পহিলা তিৰি ঢুকুৱা মানুহ। আনকি তেওঁৰ উঠি অহা যি আছে বুলিও মই জনা নাছিলোঁ। কোনোবাখিনিত অভিমানৰ গলা শিহ এচৰিয়াই যেন মোক পুতি পেলাইছিল। নিজকে প্ৰতাৰণাৰ জালত ফাঁচি ৰোৱা কান্ধুলি মাছৰ দৰেই লাগিছিল। ছোৱালীজনীৰ পাগলামিবোৰ দিনক দিনে বাঢ়ি আহে। মানুহজন ঘৰত নাথাকেই। ধন আৰ্জনৰ বাটবোৰে অহৰহ তেওঁক হাত বাউল দি মাতি থাকে। মাহ দেশ ধৰি বণিজৰ নামত মানুহজন বাহিৰত থাকে।
আৰু এই সময়বোৰত হু হু কৰে শূন্যতাই মোক গবা মাৰি ধৰে। জৰাতলৰ ছায়াখিনি মোৰ প্ৰিয় হৈ উঠে। এনেবোৰ দিনত মোৰ আইলৈ বৰকৈ মনত পৰে। হওক তেওঁ, জন্ম দিয়া আই নহ'লেও কেটাৰ জেঙাৰকৈ হ'লেওতো মোক পালিছিল। এৰা, সেই যে বিয়া হৈ আহিলোঁ, তাৰপিছততো এদিনলৈকো আৰু দেখি নাপালোঁ সেই ঘৰ, সেই বাৰী। মানুহজনৰ ধন গহনাই আই পিতাইক পুতি পেলালে। এই ঘৰৰ পৰা প্ৰায়েই পৰিয়াই সেই ঘৰলৈ ভাৰ ভেটি লৈ গৈ থাকে। এই বোলে বাৰীৰ পকা কঁঠল, শাকনিত ফুলি উঠা টেঙেচি আৰু কত কি। আহোঁতে খালী দুহাতত লৈ আনে একোটা বতৰা। খেৰৰ ছাল হেনো কাহানিবাই আঁতৰিছে, টিনপাতৰ ছাল খুৱাইছে। অথচ মোৰ খবৰ এটা কৰিবলৈকো নাহে। সংসাৰ নামৰ চকৰিটোই বেৰি ধৰি মোৰ যোৱা বাটটোও ভেটি ধৰে। আজি বোলে এইখন বন, কালি বোলে এইটো পৰৱ। নাই, আজিলৈ যোৱাই হৈ নুঠিল। ফিৰ ফিৰকৈ বতাহ বলিছে। বতাহতে জাহাজী কলজোপাৰ পাত লৰিব লাগিছে। মোৰ মুখেৰে ওলাই আহিল, জাহাজী কলৰে পাত লৰে কি চৰে, আই মোৰ আগতে আহি পৰে। মোৰ বিৰবিৰণি বাৰীখনৰ গছ বনবোৰত ঠেকা খাই মোৰেই ওচৰলৈ উভতি আহিল। কোনো আহি মোৰ আগত নপৰেহি। এৰা, পৰিবলৈনো আছে কোন? মইতো আৰু চিলনীৰ আদৰৰ জীয়েক নহয়। নহয়, আহিছে। সৌৱা, বাৰীৰ মাজৰ গৌবাটটোৱেদি কোনোবা এজন সোমাই আহিছে। কোন? এই আবেলি কোন আহিল বাৰু? দেও নে মনীষ? আইদেউ, পানী অকণ পামনে? আয়ৈ দেখি ভাগৰে মানুহটোক একেবাৰে কাবু কৰি পেলাইছে যেন পাওঁ। মই আঠে বেঠে হাত ভৰি পখালিব দি বাৰান্দাতে বহিবলৈ দিলোঁ। পিতলৰ ঘটিটোত পানী আগুৱাই দি সুধিলোঁ, বোলো ক'ৰ পৰা বা অহা হ'ল? মিতিৰৰ ঘৰলৈকে গৈছিলোঁ। পিছে আইদেউ আপোনাক চিনা লাগে। মই এতিয়াহে মানুহজনৰ মুখখনলৈ চালোঁ। এৰা, হয়তো, ক'ত দেখিছিলোঁ বাৰু? মোৰ চকুৰ সন্মুখত ভাহি উঠে গোফ থুটিওৱা এক চফল মুখাবয়ব। তপত হিচহিচনি এটা আৰু বহুদিন আগতেই শুনা মেহন সংগীতৰ শুন নুশুন সুৰ এটা মোৰ কাণৰ ওচৰত ভুনভুনাই উঠে। এই পুৰুষক মই ঠিকেই চিনি পালোঁ। আইৰ ঘৰৰ কুটুম এতিয়া তেওঁ। অত যুগৰ মূৰকত আইৰ ফালৰ কোনোবা আহিছে। মোৰ গা 7খন-8খন লাগিল। ইখনৰ পিছত সিখন ব্যঞ্জনেৰে মই বাঢ়ি দিওঁ ৰাতিৰ সাজ। মাজৰাতি উঠি মই মিতিৰ সোধা কোঠালিটোৰ দুৱাৰমুখলৈকে গ'লোঁ। পুনৰ ফিৰি আহি হেতেলিখনত বহি পৰিলোঁ। সৌৱা হিচহিচনিটো পৰি আছে। এইমাত্ৰ গোলেই মেৰাই ধৰিব। অনানি অনন্ত কপাই বাজি উঠিব সেই প্ৰাচীন মেহন সংগীত। এই সংগীতে মানুহজনৰ মাহদিয়েকৰ শূন্যতাত কাঠ হৈ পৰা শুকান ৰাতিবোৰৰ সমস্ত বিফল বাঞ্ছাক দেউদি আন এক মায়াজাল তৰি দিব। হে ঈশ্বৰ, এয়া মই কি ভাবিছোঁ? এয়া যে পাপ। পূবে থলফাট দিয়ে। আগ্ৰহ আহ্বানত হিচহিচনিটো এদিনৰ বাবে ৰৈ যায়। সেই ৰাতি আন্ধাৰ বিদাৰি প্ৰাচীন সংগীতটো বাজি উঠে। পৰম আৱেশেৰে মোক মেৰিয়াই ধৰে। মাহৰ পিছত মাহ ধৰি বনিজত থকা মানুহজনে দিব নোৱাৰা তৃপ্তিত মোৰ দেহ মন ভৰি উঠে। পিছদিনাৰ সন্ধিয়াটো। অথচ
ঠিক তেতিয়াই বণিকৰ বেটিয়ে আহি মোৰ বিচনাত এহাল জোৰাপতা সাপক দেখা পালে। ভাগ্য ভাল, তাই চিঞৰিব লওঁতেই মই খেদা মাৰি আহি তাইক জপতিয়াই ধৰিলোঁ আৰু বিচনাত বগৰাই দিলোঁ। মই দুৱাৰৰ ডাংডাল খুলি আনি তাইক উদ্ধাই মুদ্ধাই কোবাই পেলাই থলোঁ। আজি পেলাই থোৱা আছিল এসোপামান বন। কৰিম বাৰু, বন পাছে পৰেও হ'ব। তাৰ আগেয়ে সিজনীটোক বিদায় দিবলৈ লওঁতেই দেখিলোঁ বাৰীৰ তলত তিনিটা ছায়া। ওচৰ চাপি গৈ দেখিলোঁ সিটোচোপাৰ গৰখীয়াদলৰ তিনিটা উঠি অহা ল'ৰা। পথাৰৰ পৰা গৰু খেদি লৈ অহা গৰখীয়া দলটোক হেনো বণিকৰ বেটিয়ে জৰা বিকে। বিনিময়ত তাইক সিহঁতে আনি দিয়ে নৈৰ পাৰৰ বগৰী। আজি জৰা নাপাই সিহঁত ৰৈ আছে তাইলৈ। একেটা ধমকত তিনিওটাই সুৰ সুৰকৈ গৌবাত ল'লে। এই কথা মোৰ একেবাৰে পচন্দ হোৱা নাছিল। পিছদিনাই মই গৈ জৰাজপা কটাই পেলালোগৈ। পিছে তাইৰ জেদটোতো কম নাছিল। এইবাৰ তাই গৈ লাওত ধৰিলেগৈ। নিতৌ পাজৰৰ মানুহক তাই লাও বিলায়। বিনিময়ত লৈ আহে কাৰোবাৰ পৰা জহা ধান, কাৰোবাৰ পৰা মধুৰি ফল। এই সমস্ত কথা মোৰ সহ্যৰ বাহিৰ হৈ আহিছিল। মই গৈ গোটেই লাওবোৰ উভালি দলিয়াই পেলাইছিলোঁ। দলিয়াই পেলাইছিলোঁ মোৰ অন্তৰৰ শেষকণ অনুৰক্তি। দুপৰীয়া মই তাইক নৈৰ ঘাটলৈ লৈ গ'লোঁ। বোলো আই, কিমাননো জেদ ধৰি থাকিম অ', আহ তোক মই পখালি দিওঁ। এইবুলি তাইক মই নমাই লৈ গ'লোঁ। নৈৰ শৰীৰৰ ভৰত মই তাইক হেঁচা মাৰি ধৰোঁ। সাঁতুৰিবলৈ ভালদৰে নজনা ছোৱালীজনী কক পকাই এই ওপৰলৈ উঠে, আকৌ নদীয়ে টানি নিয়ে, এই উঠে, এই নদীয়ে টানি নিয়ে। নদীৰ সোঁতত তাইৰ ভেলডোখৰ উটি গৈ থাকে দিনবোৰ। শূন্যতাৰ ঘুলি একোটাত মই পৰি ৰওঁ। সৌৱা জৰাজপা যেন ডাল পাত মেলি বাঢ়ি আহিছে আৰু তাৰ শিপাডালে মোক মেৰাই ধৰিছেহি। কাটি পেলোৱা লাও গছ যেন ভৰ ভৰকৈ গজি উঠিছে আৰু পাতৰ ঠাৰিৰ শিংবোৰে মোক বিন্ধিবলৈ ধৰিছে অনুশোচনা আৰু সন্তাপৰ কোণাবোৰে সহস্ৰ বৰ্ষা হৈ। মোৰ নিজৰ ভিতৰতেই পানী গছাৰ দৰে বাঢ়ি অহা এই গ্লানি আৰু অনুশোচনাৰ ভৰ মই কেনেকৈ গোপন কৰোঁ? এয়া যে অসহ্যকৰ। বহু মাহৰ বণিজৰ অন্তত ঘৰলৈ অহা মানুহজনক সত্যবচন কৈ পেলোৱাই যুগত মই ক্ৰমাৎ হাউদৰ ওচৰলৈ আগুৱাই গ'লোঁ। মোৰ দুভৰিত তেতিয়া ধুমুহাত গছৰ পাতত কোব খোৱা বতাহৰ কঁপনি। মই ওলাই আহিছোঁ। সমস্ত সত্য কথা কৈ মই ওলাই আহিছোঁ। ক'লৈ আহিছোঁ নিজেও নাজানো। মই মাথো আগুৱাই গৈ থাকিলোঁ। গৈ দেখিলোঁ জুপুৰি ঘৰবোৰ কমি আহিছে। কালাতি পাতৰ পৰশত সমস্ত পৃথিৱী যেন নতুন ৰহনেৰে ঝিলিক মাৰি উঠিছে। সকলোবোৰ দেখাত বেলেগ বেলেগ লাগিছে। বেলেগ লাগিবৰে কথা। কত যুগ ঘৰ নামৰ লেটাটোতে সোমাই থাকিলোঁ। মোৰ কোচ খাই অহা ছালৰ মাজেৰে চকু টিপিয়াই দেখিছোঁ অজস্ৰ মানুহৰ সমাগম। হঠাৎ প্ৰচণ্ড আৱাজ কৰি কেৰেলোৱাৰ কায়াহেন অথচ কালিয়ন আগৰ দৰেই দীঘল উদ্ভট বস্তু এটা আহি মোৰ সন্মুখত ৰলহি। ঠিক ঘৰ একোটাৰ দৰেই ইয়াৰ অজস্ৰ দুৱাৰ খিৰিকী। মানুহবোৰ ঘপাঘপ উঠিছে। মানুহবোৰক দেখি ময়ো উঠি দিলোঁ। বেলি তেতিয়া বাহত সোমাব লৈছে। ক্ৰমাৎ ৰাতি হৈ আহে। মাজে মাজে একোডোখৰ ঠাইত ঢাক্কা একোটা মাৰি ৰৈ যায়।
কিছু মানুহ নামে, লাহে লাহে ঠায়ে ঠায়ে মানুহবোৰ নামি পৰিল। মইনো ক'ত নামিম? এৰা, যাৰ কোনো ঠিকনা নাই, সিনো ক'ত নামে? মোৰ সন্মুখত কেৱল ধুঁৱলি হৈ যোৱা এখন মুখ, মোৰ মানুহজনৰ পৌৰুষ মুখ, যিয়ে শৰীৰৰ জখলাৰে মোৰ সকলো দায় দোষ মৰিহন কৰিব বিচাৰিছিল। পৃথিৱীৰ আদিম পানীৰ বিচনাখনত যিয়ে আকৌ এক নজীৱনৰ প্ৰয়াস চলাব বিচাৰিছিল। অথচ শৰীৰ চেতনাৰে মনত কৰাল মৰা দাগ নোহোৱা কৰিব পাৰি জানো? বিচিত্ৰ ভাৱবোৰক দেউদি পেটত বিষ এটা উজাই আহিল। মোৰ বৰ টানকৈ প্ৰস্ৰাৱ কৰা লাগিল। এতিয়া ক'তনো কৰোঁ ইয়াত? মই আওভাও একোৱেই পোৱা নাই। সৌৱা দুৱাৰ মুখতে দুই পাহোৱাল যুৱকে থিয় দি আছে। মই আগুৱাই গৈ সংকোচেৰে সুধিলোঁ, বোপাই অ', ইয়াত পেচাব ক'ত কৰিব পাৰি? দুই ডেকাই ইজনে সিজনৰ মুখলৈ চালে, তাৰপিছত এফালে আঙুলিয়াই দিলে। মই সোমাই গ'লোঁ। হাঁহৰ বাঁহৰ দৰে কোঠাটোত কিবা বিচিত্ৰ ধৰণৰ বস্তু। ইয়াত কেনেকৈ প্ৰস্ৰাৱ কৰিব লাগে সেই কথা মই সমূলি বুজা নাছিলোঁ। ঠিক তেতিয়াই দেখিলোঁ দুই পাহোৱাল যুৱক এই দিশে আগুৱাই আহিছে। ৰাতি এটাৰ বুকুত ভূমি ভূমা বিদাৰি সেই প্ৰাচীন সুৰ যেন বাজি উঠে। মোৰ উৰু ওলমি পৰা ভোলহেন পিয়াহক লৈ দুৱৰ মাজত থপিয়া থপি লাগিল। মোৰ উশাহ চুটি হৈ আহিল। বিষালী শৰীৰটো লৈ মই কোনোমতে চকু তুলি চালোঁ। এয়া কি? চকুৰ সন্মুখত এয়া দেখোন ময়েই মাৰি পেলোৱা বণিক বেটী। তাই মোৰ ফালে আগুৱাই দিছে তাইৰ উফন্দি উঠা হাত। চেতন অৰ্ধচেতনৰ জালত সৰকি মোৰ কাণত কোনোবাই ফিচ ফিচাই উঠিল। আদিম পানীৰ পবিত্ৰ বিজলুৱা বিচনাখনেই সকলোৰে হাৰাত সাৰ। পুৰুষৰ সমস্ত দৰ্পৰ তাতেই উপৰিপাতন ঘটে। উপৰিপাতন ঘটে বিজয়ৰ সমস্ত ব্যৰ্থ আকাংক্ষাৰ। সেয়াই কাল নিৰপেক্ষ সত্য। আন সকলো বাদ দি এই বিচনাই চিৰন্তন পুৰুষৰ বাবে। মই তাইলৈ হাত আগুৱাই দিলোঁ, নে ধোৱাময় শূন্যলৈ। কিন্তু তাৰ আগতে মোক কোনে ক'ব, এয়া মোৰ হাতত তাইৰ নৈত ডুবা দেহৰ পানী, নে কাৰোবাৰ চিৰন্তন পটলৰ ধবল বিজলৰ অৱশেষ।